নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ, সেয়েহে মই আজি কণ ছাত্ৰ ছাত্ৰীসকলৰ আগত এটি সাধু কথা দাঙি ধৰিম। এই সাধুটো মোৰ মা শ্ৰী ৰুণু দত্তই মোক সংগ্ৰহ কৰি দিছে। এই চেগতে মই মালৈ ধন্যবাদৰ শৰাই আগবঢ়ালোঁ। সাধুটোৰ নাম হৈছে বুঢ়ী আৰু পুতেক। আহাচোন কণ ছাত্ৰ ছাত্ৰীসকল, আমি সাধুটো আৰম্ভ কৰোঁ। এখন গাঁৱত এজনী বুঢ়ী আছিল আৰু বুঢ়ীজনীৰ এজন পুতেক আছিল। তাৰপাছত সময় গৈ আছে। তাৰপিছত যেতিয়া পুতেকজন ডেকা হ'ল, সুঠাম ডেকা হ'ল, তেতিয়া পুতেকজনে এজনী ছোৱালী বিয়া কৰাই আনিলে। তাৰপাছত বুঢ়ী, পুতেক আৰু বোৱাৰীয়ে তেনেকৈ তিনিও একেলগে সুখেৰে বাস কৰি আছিল। তাৰপাছতে এদিনাখন কি হ'ল, পুতেকে বজাৰৰ পৰা মাছ কিনি আনে আৰু সেই মাছেৰে তেওঁলোকে ভালকৈ আঞ্জা বনাই খায়। এনেকৈ বহুকেইদিন মাছ কিনিলে আৰু মাছৰ মাথাটো বুঢ়ীজনীয়ে খাবলৈ খুব ভাল পায়। বুঢ়ীজনীক সদায় মাছৰ মাথাটোহে লাগে। তাৰপাছত এনেকৈ দিন গৈ আছে। বুঢ়ীয়ে মাছৰ মাথাৰে আঞ্জাৰে ভাত খাই সুখান্তিৰে জীৱন কটাই আছে। এদিনাখন আৰু কি হ'ল, বোৱাৰীকৰ কিবা খং উঠিলে। বোৱাৰীকে ভাবিলে বুঢ়ীয়ে সদায় মাছৰ মাথাটোহে খায়, আজি বুঢ়ীজনীক মই মাছৰ মাথা নিদিওঁ, তাৰ সলনি মাছ দুটুকুৰামান দিম। তাৰপাছত সিদিনা ভাত খাবলৈ বহোতে বুঢ়ীয়ে আঞ্জা পৰীক্ষা কৰি দেখিলে যে সেইদিনা বুঢ়ীয়ে মাছৰ মাথা দিয়া নাই। তেতিয়া বুঢ়ীয়ে বোৱাৰীয়েকক সুধিলে, কি হ'ল, আজি দেখোন মোক মাছৰ মাথাটো নিদিলা? তেতিয়া বোৱাৰীয়েকে ক'লে, মাছৰ মাথাটো ময়ে খাই পেলালোঁ, আপুনি আজি মাছকে খাওক। তাৰপাছতে বুঢ়ীয়ে কান্দি কাটি ভাতখিনি খালে আৰু বিচনাত পৰি কান্দি থাকিলে। গধূলি পুতেক আহিল। ঘৈণীয়েকক সুধিলে, মায়ে কি কাৰণত কান্দি আছে? তেতিয়া বোৱাৰীয়েকে ক'লে, নাজানো, মাৰ বা পেটৰ ভিতৰত কি কথা লৈ আছে, কিবা অন্য কথাৰ কাৰণে কান্দি আছে হ'বলা। তেতিয়া পুতেকে ভাবিলে, মাক মই বনত থৈ আহোঁ, আৰু এনেকৈ কান্দি থাকিলে কি হ'ব, ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব। সেইকাৰণে ভাবিলে বনলৈ লৈ যাওঁ। এনেকৈ পুতেকে কান্ধত তুলি মাকক বনলৈ লৈ গ'ল। আৰু যেতিয়া বনলৈ লৈ গ'ল, তেতিয়া সেই সময়ত বিৰাট ধাৰাসাৰে এজাক বৰষুণ আহিছিল। বৰষুণ আহোঁতে বুঢ়ীক তাতে নমাই থৈ পুতেকে কি কৰিলে, বুঢ়ীয়েনো কি কৰে কি নকৰে সেই লেখ চাবলৈ এডাল গছৰ ওপৰত উঠি থাকিল। তাৰপিছত বুঢ়ীয়ে নজনাকৈ গছৰ ওপৰত উঠি থাকিল। তাৰপিছত বুঢ়ীয়ে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ক'লে, হে দেউতাৰ পুতেক, অপেক্ষা কৰ, ৰৌ মাছৰ মাথাৰ কাৰণে মই বনবাস কাটিলোঁ, মোৰ ল'ৰাই পাওক যাই ঘৰ। তেনেকৈ 4-5বাৰমান ভগৱানক প্ৰাৰ্থনা কৰিলে। তেতিয়া পুতেকে গম পালে মাকে যে মাছৰ মাথাৰ কাৰণেহে কান্দিছে। এই কথাটো গম পাই নিজৰ ভুলটো বুজিব পাৰিলে। মাকক ইমান অত্যাচাৰ কৰি বনলৈ লৈ আহিলে, সেই কথাটো নিজৰ অনুশোচনাত ভুগিলে আৰু যেনেকৈ বনলৈ লৈ গৈছিল তেনেকৈ কান্ধত তুলি আকৌ ঘৰলৈ লৈ আহিলে। ঘৰলৈ লৈ আহি ঘৰৰ ভিতৰত লুকাই থ'লে আৰু ঘৈণীয়েকক সুধিলে, মায়ে কান্দা কাৰণ কি? গোটেই ঘৈণীয়েকে ক'লে, ভালেই হ'ল আপুনি যি কৰিছে, মায়ে কান্দাৰ কাৰণটো মই নাজানো, কি হ'বৰ কান্দিছে মই সেইটো নাজানো, আপুনি বনত থৈ আহিছে ভালেই হ'ল, আজিৰ পৰা আমি দুজনে সুখে শান্তিৰে বাস কৰিম। তেতিয়া পুতেকে কি কৰিলে, ঘৈণীয়েকৰ বদমাচিটো গম পালে আৰু ঘৈণীয়েকক চুলিত ধৰি ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিলে আৰু বুঢ়ী আৰু পুতেকে একেলগে থাকিবলৈ ল'লে। আৰু সাধুটো এইখিনিয়ে। কণ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই সাধুটোৰ পৰা কি নীতি শিক্ষা পালা, যে নিজৰ সন্তানৰ মাক দেউতাকে কেতিয়াও বেয়াটো নাভাবে, সদায় ভালেই ভাবে। তেনেকৈ বুঢ়ীজনীয়ে বৰষুণ দিয়াত ভগৱানক নিজৰ ল'ৰাটোক ঘৰলৈ যাবলৈ প্ৰাৰ্থনা কৰিছিল, তেনেকৈ সকলো মাক বাপেকে ল'ৰা ছোৱালীৰ বিপদ হ'লে ভগৱানক প্ৰাৰ্থনা কৰে আৰু নিজৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকক সন্মান জনাব লাগে। আজিলৈ সাধুটো ইমানেই, আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু অহা ৰবিবাৰে মই এটা নতুন সাধুলৈ পুনৰ আহিম তোমালোকৰ ওচৰত মই সাধুটো দাঙি ধৰিম। আজি মই দৰ্শকসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে আৰু বেল আইকনটো নবজাই দিয়ে।
নমস্কাৰ, জয় অসম, ধন্যবাদ।